কোভিডসৃষ্ট পৰিৱেশৰ বাবে কাজিৰঙাত পৰ্যটকৰ সংখ্যা হ্ৰাস হোৱাৰ সময়তেই কাজিৰঙাৰ এখন ব্যক্তিগত অতিথিশালাৰ কৰ্মকাণ্ডই চকু কপালত তুলিছে পৰ্যটকৰ। অভিযোগ অনুসৰি পৰ্যটকৰ দলটো থকা নামদাং অতিথিশালাৰ কোঠাৰ পৰাই 10,000 টকা নোহোৱা হয়। পৰৱৰ্তী সময়ত ইয়াক লৈ অনাহুত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি এনে পৰ্যায় পাই গৈ যে হোটেলখনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয় পৰ্যটকৰ দলটোৱে। অৱশ্যে পাছত দুয়োপক্ষৰ মাজত হোৱা আলোচনাৰ অন্তত বিষয়টো নিষ্পত্তি হয় যদিও পৰ্যটকৰ নিৰাপত্তাৰ দিশটোৰ ফুপুলা স্বৰূপ স্পষ্ট হৈ পৰে কাজিৰঙাৰ একাংশ হোটেল বা ৰিজৰ্টত। হোটেল ৰিজৰ্টত যিসমূহ যাৱতীয় সা সুবিধা থাকিব লাগে বহু সময়ত সেইসমূহ নথকাৰ ফলত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় পৰ্যটকসকল। উল্লেখ্য যে নামদাং অতিথিশালাত নাই CCTV ব্যৱস্থা। এই বিষয়ে হোটেল কৰ্তৃপক্ষক অভিযোগ দিয়াত পৰ্যটকৰ দলটোক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। এটা হয়, আমি 3 দিনৰ পৰা শ্বুট কৰি আছোঁ। যোৱাকালি আমাৰ ৰুম লক কৰি কিনে মই গৈছিলোঁ। তো আমাৰ ৰুমত যেতিয়া আমি ৰাতি দিনটো শ্বুট কৰিছোঁ, ৰাতি যেতিয়া আহিছোঁ ৰুমত তেতিয়া মোৰ মেডিচিন বক্সত পইচা আছিলে 8,000 ৰুপিজ, সেইটো তাতে নাছিলে। আৰু আমাৰ আৰু এজনী আছে আমাৰ মেকআপ আৰ্টিষ্ট, তাইৰ বেগত 2,000 আছিলে, সেইটো ৰুপিজো নাছিলে তাতে। তাৰপিছত আজি যেতিয়া আমি ৰাতিপুৱা হোটেল অথৰিটি কমপ্লেইন কৰিলোঁ, মালিকৰ লগত অনাৰ ইয়াত নাথাকে, অনাৰৰ লগত কথা পাতিলোঁ। অনাৰ হয় নামদাং গেষ্ট হাউচ হয়, কহৰা তাতে আছিলোঁ। তো অনাৰৰ কথা পাতোঁতে অনাৰে তাৰপিছত মোক মানে গালি দিয়া আৰম্ভ কৰিলে, স্লেং ইউজ কৰিলে, মোৰ লগত বহুত মিছবিহেভ কৰিলে, মোৰ কেৰেক্টাৰ, মোৰ কোৱেশ্যন ইণ্টিগ্ৰিটি চব কোৱেশ্যন কৰিলে। তো সেইটোতো কাৰো কৰা ৰাইট নাই, মই একো বেয়া কৰা নাই, মই একো মিছবিহেভো কৰা নাই তেওঁৰ লগত। মই নৰ্মেল তেওঁৰ লগত কথা পাতি আছোঁ যে চলিউশ্যনটো কি হ'ব এতিয়া। আজি মই অসমৰ ছোৱালী, অসমৰে হয়, কিন্তু আজি মোৰ লগতে যদি ইমান বেয়া বিহেভ কৰি আছে, কাজিৰঙাখন ইমান ডাঙৰ এখন টুৰিষ্ট স্পট হয়, ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যন হয় টুৰিষ্টৰ, কিমান মানুহ আহে, চবৰ লগত যদি এনেকৈ বাৰু আমাৰ ইম্প্ৰেশ্যনটো কি থাকিব, অসমৰ ইম্প্ৰেশ্যনটো কি থাকিব মানুহৰ আগত যদি এনেকুৱা মিছবিহেভ হৈ থাকে। একো CCTV ব্যৱস্থা নাই তাতে হোটেলত, আইডিও চেক নকৰে, CCTVৰ একো ব্যৱস্থা নাই, হোটেলত নিজৰ প্ৰট'কল একো ফ'ল' নকৰে, কোনো ক'ভিডৰ প্ৰট'কল ফ'ল' নহয়। তো তাৰপিছত মোক গালি দিয়া, মোক স্লেং ইউজ কৰে, কুৱেশ্যনটো ক'ৰ পৰা আহিছে? তো মিছবিহেভটো কিয় কৰিব তেওঁ? মই থানাত সেইটো কাৰণে এজাহাৰ দিব আহিছিলোঁ। মানে ৰুমৰ পৰা বোলে পইচা হাৰা বুলি কৈছে, হাৰা বুলি ক'লে মই ক'লোঁ মানে কালি মানে নন ষ্টপ AC চলি আছে, ACটো চলি থকাৰ কাৰণে মই নিজে তালা খুলি মই বন্ধ কৰি দিছোঁ। সিহঁতে কৈছে কালি দিনটো নাই, আজি 11টা বজাত কৈছে পইচা হেৰা বুলি, কালি দিনটো একো নক'লে, আজি কেৱল কৈছে পইচা হেৰা বুলি। মই কৈছোঁ যদি হেৰাইছিল মই তেতিয়াহ'লে মই আলোচনা কৰিলোঁ, মালিকৰ লগত কৰিলোঁ, কৰাৰ পিছত মই 5,000 টকা দি দিছিলোঁ। সিহঁতে কৈছে নালাগে, আংকুলৰ পৰা পইচা আমি নলওঁ। এতিয়া কোনেই বা পইচাটো আমি নাজানো। তথাপিও মানে মই মালিক কথা পাতাই দিলোঁ, মালিকে হয়তো কিবা ক'লা নেকি আশাৰ ক্ষেত্ৰৰ কাৰণে বেলেগ একো নাই আৰু এখিনিয়ে কথা। মালিকে মই দিব পংকজ বড়ো। নাই লগোৱা নাই। এইটো মানে মই কৰাই দিম মালিক, মই সেইটো এসপ্তাহ বাদ নৱেম্বৰত মই সেইটো মই নিজে সেইটো কৰাই দিম আৰু এইখিনি মই CC কেমেৰা 4টা কেমেৰা আনি মই লগাই দিম আৰু সেইটো আৰু এইখিনিয়ে আৰু ক'ব লগা আৰু বেলেগ বেয়া ব্যৱহাৰ কৰা বুলি কি বা ক'লে মই কিন্তু সেইটো নাজানো দেই। মই নিজে মোবাইলটো কথা পাতিছোঁ, ছাৰো চেক কৰি চালে, কৈছে একো নাই, এইটো কম্প্ৰমাইজ কৰিলোঁ। সিহঁতে মোৰ পইচা মানে 10,000 দিছিলোঁ, আজি নালাগে আংকুলৰ পৰা 8,000 টকা মানে দি দিছোঁ বাচি মানে লিখা পাৰিছে, আকৌ কমপ্লেইন নাই। কেছটো কি হৈছে আপোনাৰ? কেছটো যে নাই, একো নাই। নিউজ ডেস্ক ৰিপোৰ্ট, কাজিৰঙা লাইভ। অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যত ক্ৰয় কৰিবলৈ আহক বোকাখাত JDC মহাবিদ্যালয় সমীপৰ গোস্বামী ট্ৰেডাৰ্ছলৈ। গোস্বামী ট্ৰেডাৰ্ছ, যোগাযোগ কৰক 9678295217 আৰু 7099603199 নম্বৰত। Love You Resort Kaziranga. For assistance and bookings, talk to 8822231163.